নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আপোনালোকে যেটো স্ক্ৰীন চাই আছে চাওক ইয়াতে ট্ৰেড লিষ্ট আপোনালোকক মই মাৰ্ক কৰি দেখুৱাই দি আছো এটো হল ট্ৰেড লিষ্ট আৰু এটো ভলিউম এভেইলেবল এটো মানে কমিশন এটো মানে 22000 টকা মই লগাইছিলো 22501 টকা আৰু এটোৰ বিনিময়ত কমিশন আছিল 609 টকা তো বন্ধু-বান্ধৱীসকল এটো এটা আছিল ফুটবল গেম तो यात डेली 1 घंटा के यात फुटबल गेम मैच चले और यात पैसा इनवेस्ट करिब लागे तार बिनिमयत याते साওক किमान परसेंट कमिशन दिसे 2.85% कमिशन অলरेडी এনেকে দি আছে डेली মই বেছি দিন হোৱা নাই এক সপ্তাহ মান কৰিছিলো তাৰ পিছত হঠাৎ এটা অঘটন হল আপোনালোক গুটেখিনি আগতে মই দেখুৱাই লও এটো ভিডিও বনোৱাৰ এটা ৰিজন আছে তে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আৰু এটা এপছ আহিছে এনেকৈ স্কেম কৰি আছে আপোনালোকে হেতু এপ মই দেখুৱাই দিম তো বন্ধু-বান্ধৱীসকল আপোনালোকে ডিটেইলছ খিনি আপোনালোকে চাই লওক তেতে চাওক মই এটা টোটাল টকা লগাইছিলো 15000 মান টকা লগাইছিলো আৰু এটো কমিশন মানে মোৰ লাভ হৈ টোটাল 22000 টকা ইয়াত দেখুৱাই আছে ইয়াৰ পিছৰ স্ক্ৰিনশ্বটটো আপোনালোক মই দেখুৱাই আছো ইফালে চাওক ইয়াতে মোৰ কমিশন হল কমিশন দি টোটাল মোৰ ইনকাম হৈছিল 23110 টকা আৰু 23110 টকা মই লগোৱাৰ পিছত মোৰ এভেইলেবল কমিশন দেখুৱাইছিল 625 টকা চাওক ইয়াতে চাওক তাৰ পিছত চাওক কি আছিল মই 23000 টকা ইয়াতে উইথড্ৰ লগাইছিলো কিন্তু উইথড্ৰ হোৱা নাই সাবমিট ডান হৈছিল কিন্তু মোৰ উইথড্ৰ হোৱা নাই মোৰ একাউন্টত পইচাখিনি ক্ৰেডিট হোৱা নাই তাৰ পিছত কেদিনমান পিছত এনেকৈ এটা মানে এনেকুৱা এটা ইন্টাৰফেস আহিছিল কি ইয়াতে চাওক TB6 ফুটবল গেম হয় এটো তাৰ পিছত এটা মেছেজ আহিছিল ইন মেইনটেনেন্স এপছ টু ইন মেইনটেনেন্সত লৈছিল হিহতে প্লিজ কাম বেক লেটাৰ ইয়াতে আছে কিমান 16 তাৰিখৰ পৰা আপোনালোকে চাই আছে 16 তাৰিখৰ পৰা স্টাৰ্ট হৈছিল মেইনটেনেন্স 28 তাৰিখলৈকে হ'ব বুলি হিহতে কৈছিল কিন্তু 16 17 18 19 হেতু গুছি গৈছে ইয়াৰ পিছত আপোনালোকক এপছখন আপোনালোকক মানে খুলি দেখুৱাই আছো ইয়াতে চাওক TB6 মই ওপেন কৰিলো চাওক সিস্টেম এৰর প্লিজ কন্টাক্ট কাস্টমাৰ সার্ভিস তো এটো অলরেডি মানে মার্কেটৰ পৰা টকা পইচা মাৰি কিনে লুটি গৈছে আৰু এটো ভিডিও বনোৱাৰ মূল উদ্দেশ্যটো হল মোক আজি এজনে এটা লিংক পঠোৱাইছে মই এই লিংকটো আপোনালোকক মই দেখুৱাই আছো সেম ইন্টাৰফেস টেলিগ্ৰামত যাব লাগিব এটা চাওক এটো এটা আহিছে এটোৰ নাম কিবা আছিল ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকক যাতে আপোনালোকৰ পইচা গৰবাত নহয় যাতে আপোনালোকৰ পইচাখিনি সেভ থাকে এই কাৰণে মই ভিডিওটো বনাই আছো মই ক্ৰোমত ওপেন কৰিলো চাওক সেম ইন্টাৰফেস এটোৰ নাম দিছে IFB মানে IF9 এতে চাই আছে আপোনালোকৰ নামটো চাই আছে IF9 তো এটো সেম ইন্টাৰফেস আছিল ইয়াতে পইচাখিনি মেনুৱেলত আছিল আৰু ভলিউমটো ইয়াত দেখুৱাইছিল তো বন্ধু-বান্ধৱীসকল আপোনালোকে ভুলতো ইয়াতে ইনভেষ্ট নকৰিব যদি ইনভেষ্ট কৰে আপোনালোকে তেনেহলে আপোনালোকে ইয়াৰ পৰা পইচা কেতিয়া উঠাব নোৱাৰে ডিপোজিট ক্লিক কৰিলে গোটেইখিনি তথ্য আহি যাব মই দেখুৱাই দিছো UPI যোৱাৰ পিছত 200 টকা ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াত পেমেন্ট গেটৱেটো চাওক আগৰ যেটো TB6 ৰ পেমেন্ট গেটৱে এটোই আছিল আৰু যেটো এপছৰ যেটো সিস্টেম যেটো মডিফাই একদম সেম জাস্ট কেবল হিয়াতে TB6 ৰ ডাটাখিনি লৈ এপছত ভৰুৱাইছে আৰু
জাষ্ট নামটো অলপমান চেঞ্জ কৰি দিছে আৰু গোটেইখিনি যেটো ইন্টাৰফেসখিনি গোটেইখিনি সেম আছে ইভেন লিষ্ট আৰু আপোনালোকৰ জানো মই আপোনালোকৰ পইচা বহুতৰ পইচা উইথড্ৰ হোৱা নাই আপোনালোকৰ পইচা তাতে ফাঁসি গৈছে তো বন্ধুসকল এই ভিডিওটো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰক যাতে হিহঁতৰ পইচা এই নতুন এপছত সেম হেতু TB6 এপটোৱে বেলেগ এটা ওয়েবসাইট বনাই কিনে সেম ইন্টাৰফেসত আকৌ মাৰ্কেটত স্কেম কৰিবলৈ আহিছে তো বন্ধুসকল আপোনালোক সতৰ্ক হওক আৰু ইয়াৰ পৰা আপোনালোকৰ উইথড্ৰ নহয় তো গতিকে উইথড্ৰ পিছে দৌৰি নাথাকিব ভিডিওটো শেয়াৰ কৰক যাতে আপোনাৰ বন্ধুৱে ইয়াৰ পৰা বাচিব পাৰে থ্যাংক ইউ